নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। থাম্বনেইল দেখি নিশ্চয় বুজি পাইছে আজি মই কি দেখুৱাবলৈ গৈ আছোঁ। হয়, আজি দেখুৱাম আমাৰ ধুনধুনৰ জন্মদিনত এনায়েকে কিনো বিশেষ উপহাৰ দিছিলে তাকে আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এইটো হৈছে আমাৰ ধুনধুনক এনায়েকে দিয়া বিশেষ উপহাৰ, গছপুলিটি, নাৰিকলৰ পুলি। বিশেষ বুলি এইকাৰণে কৈছোঁ, গছ থাকিলেহে মানুহ থাকিব। সেই উদ্দেশ্য কৰি আমাৰ ধুনধুনক এনায়েকে প্ৰথমটো জন্মদিনত এটা নাৰিকলৰ পুলি উপহাৰ দিছে। আৰু গোটেই বন উঠি আছে, দেখিছেনে বাৰু? ৰোৱা দিন ধৰি বহুত বৰষুণৰ চান্স পাই গছপুলিটো কেনেকৈ উঠিছে চাওকচোন। আৰু গোটেই আমাৰ ঘৰৰ বাৰী মানে বনেই হৈ আছে। দুদিনমান ৰ'দ দিয়াৰ পিছত বনবোৰ চফা কৰি কীটনাশক দৰৱ অলপ দিব লাগিব, তেতিয়াহে যাতে পুলিটো ভালদৰে উঠিব। আমাৰ হাঁহকেইটা দেখিছে কেনেকৈ বনৰ মাজে মাজে চৰি ফুৰে। এইকেইটা কিনো কৰি আছে চাওকচোন। ক'ত ফেন লগাইছা তুমি? আৰু এইটি যে দেখিছে, এটি পি লিখি থোৱা আছে। আমাৰ ধুনধুনৰ নাম প্ৰিয়ম যে, সেইটো কাৰণে পি দি বাৰ্থডেত এইটো দিছে এনায়েকে লগত। এই ৰূপৰ চেণ্ডেলত সোণৰ এটি লকেট লগাই দিছে। এইজনী আমাৰ ধুনধুন শুই আছিলে, উঠিলে। এতিয়া উঠাৰ পিছত লৈ আহিছোঁ আমাৰ এনায়েকৰ ঘৰলৈ। আমাৰ এনায়েকৰ ঘৰৰ কথা কৈছিলোঁ, বাৰীয়ে বাৰীয়ে যে ৰাস্তা আছে। আমি এতিয়া আহিছোঁ এনায়েকৰ ঘৰলৈ। এজনী আমাৰ ধুনধুন কান্দি আছে চাওকচোন, গাটো ভাল নাই, জ্বৰ উঠিছে আমাৰ ধুনধুনৰ। সেইটো কাৰণে ধুনধুনে কান্দি আছে হয়নে? তোমাৰ জ্বৰ উঠিছে নি? হাঁহ হৈছে নি? আমাৰ ধুনধুনে হাঁহ হৈছে কাৰণে কান্দি আছে। আৰু কি হৈছে? জ্বৰ হৈছে, হাঁহ হৈছে? অ' নাই, আমি এতিয়া ওলাইছোঁ বিয়া খাবলৈ। ওচৰত নহয় ইমান, অলপ দূৰত আছে বিয়াখন। এয়া ধুনধুন, আমি বিয়ালৈ যাবলৈ ওলাইছোঁ দেই। অ' ধুনধুন হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। অঁ আমি এতিয়া বিয়া খাই ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ গধূলিয়ে হ'ল আৰু গধূলিয়ে হ'ল আৰু কাম বন কৰিবগৈ লাগিব আজি। আমি এতিয়া বিয়া খাই আহি ঘৰ পালোহি আৰু কাপোৰ কানি সলাই এতিয়া কাম কৰিব লাগিব। গধূলি হ'ল, গধূলি হৈছে আৰু মা ঘৰ পালোহি, সন্ধিয়া হ'ল আৰু এতিয়া ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই। অ' ধুন বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। অঁ, এয়া আমাৰ ধুনধুনে গৰু খুটি মাৰিছে দেই। ধুনধুনক গৰুটো দেখাই দিয়া আকৌ, তোমাৰ গৰুটো। অঁ না নেদেখুৱা। আমাৰ ধুনধুনৰ গৰুটো চাওঁ। এইটো গৰুটো আহা কৈ দিয়া, এই গৰুটো মাতি দিয়া, এইটো গৰুটো মাতি দিয়া। এইটো অকল গৰুৰ লগত লাগি থাকে, গৰু দেখো নীলা গৰু। আমাৰ ধুনধুনৰ গৰুটো নীলা, আমাৰ দক্ষিণৰ নীলা গৰু। এয়া হৈছে আমাৰ দৌমতি। ধুনধুন গৰু খুটি মাৰি দিয়েগৈ, যোৱা গৰু খুটিটো মাৰি দিয়েগৈ। গৰু খুটি মাৰিব চাব দেই, গৰু খুটি মাৰিলে। অঁ মজা হৈছে। অঁ ঠাক কৈ দিয়া, গৰু মানে ঠাক কৈ দিয়া।
আহি থাকা আকৌ